Hi viewers, স্বাগতম জনাইছো এম কভারেজ ইউটিউব চেনেললৈ। আমাৰ আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিবলৈ লৈছো নজেল ভ্যাকচিন যেটো হৈছে কোভিড-19ৰ ভ্যাকচিনৰে এটা অন্য ৰূপ যেটো ভ্যাকচিন নাকত দিয়া হ'ব। গতিকে আহকচোন আমি এই ভিডিঅ'ত এই নজেল ভ্যাকচিনৰ বিষয়ে জানিবলৈ চেষ্টা কৰো আৰু এনেকুৱা ধৰণৰ ইন্টাৰেষ্টিং ভিডিঅ' সদায় পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ল'বলৈ একেবাৰে নাপাহৰিব। corona covid-19 কোড কি কিয় বিখ্যাত তাক লৈ বিশ্ববাসীক নতুনকৈ কোৱাৰ প্ৰয়োজনীয়তা নাই। চীন যাক কৰোনাৰ জন্মভূমি বুলি কোৱা হয় তাত হেনো পুনৰ মহামাৰীৰ ৰূপ ধাৰণ কৰিছে কোভিড-19 গতিকে পুনৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই কৰোনা ভাইৰাছ। কিন্তু কৰোনাৰ সমান্তৰালভাৱে নজেল ভ্যাকচিনৰ কথাও চৰ্চালৈ আহিছে। কি এই নজেল ভ্যাকচিন, ইয়াক নাকত কেনেকৈ দিব, কিমান বিষাব, এই সকলোবিলাক কথা আহকচোন আমি জানিবলৈ চেষ্টা কৰো। নেশ্যনেল মিডিয়াৰ ৰিপৰ্ট অনুসৰি আমি ভাৰতীয় অতি সোনকালে ল'ব লাগিব নজেল ভ্যাকচিন অৰ্থাৎ নাকত ভ্যাকচিন ল'ব লাগিব। এই ভ্যাকচিন দিয়া হ'ব নাকৰ ভিতৰ অংশত। ভাৰত বায়োটিক্স নামৰ প্ৰতিষ্ঠানটোৱে প্ৰস্তুত কৰা এই ভ্যাকচিনৰ নাম ইনকোভেক। যোৱা 6 ডিচেম্বৰ তাৰিখে ভাৰত চৰকাৰে এই ভ্যাকচিন প্ৰচলনৰ অনুমতি প্ৰদান কৰিছে। এইটো হ'ব বিশ্বৰ প্ৰথমটো নাকত দিয়া কোভিড-19ৰ ভ্যাকচিন। অৱশ্যে এই ভ্যাকচিন 18 বছৰৰ ওপৰৰ লোককহে প্ৰদান কৰা হ'ব বুলি ভাৰত বায়োটিকে জনাইছে আৰু ইয়াক বুষ্টাৰ ড'জ হিচাপে প্ৰদান কৰা হ'ব। অৰ্থাৎ ই প্ৰথমতে দিয়া ভ্যাকচিনটো নহয়, ই পৰৱৰ্তী সময়ত বুষ্টাৰ অৰ্থাৎ ইমিউনিটি বঢ়াবৰ বাবে যেটো ভ্যাকচিন দিয়া হয় সেই ভ্যাকচিন হিচাপে ইয়াক ব্যৱহাৰ কৰা হ'ব। এতিয়া হঠাতে আমাৰ মনলৈ প্ৰশ্ন এটা আহে যে কিমান সুৰক্ষিত এই ভ্যাকচিনেশ্যন। ভাৰত বায়োটেকে 3টা পৰ্যায়ত এই ভ্যাকচিনৰ পৰ্যবেক্ষণ তথা পৰীক্ষণ সম্পূৰ্ণ কৰিছে। পৰীক্ষাৰ অন্তত এই ভ্যাকচিন সম্পূৰ্ণ সুৰক্ষিত তথা জিৰো সাইড ইফেক্ট বুলি কোম্পানীটোৱে দাবী কৰিছে। বৰ্তমানলৈকে 3100 জন লোকৰ গাত এই বুষ্টাৰ ড'জৰ নজেল ভ্যাকচিন দিয়া গৈছে। প্ৰতিষ্ঠানটোৰ দাবী এই ভ্যাকচিন কোভিডৰ সংক্ৰমণ তথা বিয়পোৱা সম্পূৰ্ণৰূপে ৰোধ কৰিব পাৰে। ভিউৱাৰ্ছ, ভাৰতত বৰ্তমানলৈকে যিমানখিনি ভ্যাকচিন দিয়া গৈছে সেইখিনি ভ্যাকচিনতকৈ কিমান পৃথক আমাৰ এই নজেল ভ্যাকচিন, আহকচোন আমি জানিবলৈ চেষ্টা কৰো। ভাৰতত বৰ্তমানলৈকে যিমান ভ্যাকচিন দিয়া গৈছে হেয়া সকলো বেজীৰ দ্বাৰা অৰ্থাৎ মাংসপেশীত দিয়া হৈছিল। কিন্তু এই নজেল ভ্যাকচিন দিওঁতে বেজীৰে খুচা নহ'ব, মাত্ৰ 4টা ড্ৰপ নাকত দিয়া যাব। গতিকে যিসকলে বেজীৰ খোজ খোৱাৰ ভয়ত ভ্যাকচিন ল'বলৈ ভয় খাইছিল বা চিঞৰ বাখৰ লগাইছিল সেইসকলৰ বাবে এই বুষ্টাৰ ড'জ লোৱাটো অতিশয় সহজ হ'ব বুলি ধাৰণা কৰিব পাৰি, কিয়নো বিষ নোহোৱাকৈ সহজতে ল'ব পৰা এই ভ্যাকচিন লোৱাৰ ক্ষেত্ৰত কোনেও একো বাহানা কৰিব নোৱাৰিব। গতিকে ভিউৱাৰ্ছ, আশা কৰোঁ আপোনালোকে আমাৰ এই প্ৰতিবেদনটো ভাল পালে। গতিকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগে ভাগে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ আহিবলগীয়া এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ'ৰ নটিফিকেশ্যন অতি সহজে আপোনালোকে আপোনালোকৰ মোবাইল স্ক্ৰীণত পাই যাব। ধন্যবাদ।